মহামাৰী কৰোনাৰ ফলত এতিয়া সমগ্ৰ ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা বিপদজনক ঘটনা হৈছে। যিহেতু পূব আফ্ৰিকাৰ পৰা কাকতি ফৰিঙে সন্ত্ৰাস চলাই আহি আছে, গতিকে ভাৰত অভিমুখে যাত্ৰা কৰিছে এই কাকতি ফৰিঙে। গতিকে এই ভিডিঅ'টো তোমালোকক মই জনাই দিম যে কাকতি ফৰিঙৰ লক্ষণ কি আৰু কাকতি ফৰিঙে সমগ্ৰ ভাৰতবৰ্ষৰ কৃষি কাৰ্যত কিদৰে প্ৰভাৱ পেলাব পাৰে, মানে ধ্বংসলীলা চলাব পাৰে। মই এই ভিডিঅ'টো তোমালোকক গোটেই ডিটেইল তোমালোকক মই বুজাই দিম। মই তোমালোকক কওঁ যে ভাৰতবৰ্ষৰ গুজৰাট, দিল্লী, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যবোৰত জাকে জাকে কাকতি ফৰিং আহি বিভিন্ন কৃষি কাৰ্য ধ্বংস কৰিছে। মই তোমালোকক এই ভিডিঅ'টোত তোমালোকক জনাই দিম যে কাকতি ফৰিঙৰ ফলত উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে, যে কাকতি ফৰিঙে সমগ্ৰ কৃষি ক্ষেত্ৰত কেনেধৰণৰ বিশাল প্ৰভাৱ পেলাব। মই তোমালোকক এই ভিডিঅ'টো তোমালোকক জনাই দিম। এই ভিডিঅ'টো চোৱা, মই গোটেই ডিটেইল তোমালোকক মই জনাই আছোঁ কাকতি ফৰিঙৰ লক্ষণ কি, ক'ৰ পৰা আহিছে, আৰু উত্তৰ পূৰ্বাঞ্চলত যদি কাকতি ফৰিং আহি যায় তেতিয়াহ'লে কাকতি ফৰিঙৰ যদি জাক আহি যায়, গতিকে কেনেধৰণৰ উত্তাব্ৰ কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে অসমত তথা সমগ্ৰ ভাৰতবৰ্ষত। তোমালোকে এই ভিডিঅ'টো লাষ্টলৈ চোৱা, মই বুজাই দি আছোঁ। নমস্কাৰ, লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। এই কাকতি ফৰিঙৰ সন্ত্ৰাস যদি সমগ্ৰ ভাৰততে হ'ব লগা হয়, তেনেহ'লে সেয়া হ'ব এক আঘাত দেশৰ বাবে, কিয়নো কাকতি ফৰিঙে মুহূৰ্তৰ ভিতৰতে খেতিপথাৰ ধ্বংস কৰি পেলাব পাৰে। চীনৰতো এই কাকতি ফৰিঙৰ উপদ্ৰৱ দেশখনৰ কৃষি অৰ্থনীতি দুৰ্বল কৰি পেলাইছে। মই তোমালোকক জনাই দিওঁ যে ৰাষ্ট্ৰসংঘই ইতিমধ্যে সতৰ্ক কৰি দিছে যে পূব আফ্ৰিকাৰ পৰা ভাৰতমুখী হোৱা কাকতি ফৰিঙে দুৰ্ভিক্ষ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব। মন কৰিবলগীয়া যে এই কাকতি ফৰিংবোৰ বংশবৃদ্ধি অতি বেছি। বৰষুণ বতৰত কাকতি ফৰিঙৰ সৰ্বাধিক বংশবৃদ্ধি হয়। আহোম ৰাজত্বকালত এনেদৰে জাকে জাকে কাকতি ফৰিং আহি শস্য পথাৰত আক্ৰমণ কৰাৰ উদাহৰণ আছে। তাৰ পিছত বৃহৎ হাৰত কাকতি ফৰিং আক্ৰমণ কৰা উপস্থিতি দেখা পোৱা নাছিল। অতি বিনাশকাৰী কীট হিচাপে পৰিচিত কাকতি ফৰিঙে জাক পাতি শস্য পথাৰত উপদ্ৰৱ চলায়। সাধাৰণ কীটনাশকে দেহৰ গঠনৰ বাবে কাকতি ফৰিঙক মাৰিব নোৱাৰে। সেয়েহে চীনত কাকতি ফৰিঙৰ এই ভয়াৱহ আক্ৰমণৰ সময়ত দেশখনে শস্য পথাৰত ৰাজহ মেলি কাকতি ফৰিং নিয়ন্ত্ৰণ কৰিছিল। মই তোমালোকক কিছুমান ইনফৰমেশ্যন দি দিওঁ যে মহাৰাষ্ট্ৰৰ মুঠ 11খন জিলাত কাকতি ফৰিঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সেয়েহে আগতীয়াকৈ কীটনাশক প্ৰয়োগ কথা কোৱা হৈছে কৃষকসকলক। দিল্লী চৰকাৰে নাৰ্চাৰীসমূহক পলিথিনেৰে ঢাকি দিয়াৰ পৰামৰ্শ দিছে। উত্তৰ প্ৰদেশত যোৱা সপ্তাহৰ কাকতি ফৰিঙৰ উপস্থিতি ধৰা পৰা বুলি কৃষি বিভাগে তথ্য প্ৰকাশ কৰে। আৰু মই তোমালোকক জনাই দিওঁ যে ৰাজস্থানত 20খন জিলাত মুঠ 90,000 হেক্টৰ মাটিত কাকতি ফৰিঙে উপদ্ৰৱ চলাইছে। কেৱল গান্ধীনগৰ জিলাতেই 4,000 হেক্টৰ মাটিত শস্য নষ্ট কৰিছে কাকতি ফৰিঙে। গতিকে তোমালোকে চোৱা এই কাকতি ফৰিং কিমান ভয়াৱহ হ'ব পাৰে। যদি এই ইনফৰমেশ্যন ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, কাৰণ মই ৰেগুলাৰ নতুন ইনফৰমেশ্যন ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ধন্যবাদ।